আপোনাৰ চকুৰ তলত কলা দাগ পৰিছে নেকি যাক নেকি আন্ডাৰ আই ডাৰ্ক সাৰ্কেল বুলি আমি জানো বহুত এনেকুৱা ভাবে যে মোৰ চকুৰ তলত কলা দাগ পৰিছে তাৰ মানে মই ৰাতি অলপ টোপনি কম হয় বেছি ৰাতিকে হাড় পাই থাকো সেইভাবে মোৰ চকুৰ তলত কলা দাগ পৰিব পাৰে কিন্তু ৰব মাত্ৰ এইটোৱে কাৰণ নহয় যে আপোনাৰ ৰাতি হাড় পাই আছে টোপনি ভালকে হোৱা নাই বাবে চকুৰ তলৰ কলা দাগ পৰিছে এইটোৱে একমাত্ৰ কাৰণ নহয় ইয়াৰ আৰত বহুত কিবা কিবি আছে আপোনাৰ অভ্যাস আপোনাৰ দৈনন্দিন জীৱন যাপন কৰাৰ অভ্যাসটো কেনেকুৱা আছে আপোনাৰ কিছুমান শৰীৰত ডেফিচিয়েন্সি থাকিব পাৰে নিউট্ৰিশন ডেফিচিয়েন্সি থাকিব পাৰে তাৰ ফলতো হ'ব পাৰে আৰু কিছুমান ক্ষেত্ৰত দেখা যায় এলাৰ্জি বা জেনেটিক ক্ষেত্ৰতো দেখা যায় আন্ডাৰ আই ডাৰ্ক সাৰ্কেল যোনটো নেকি চকুৰ তলত কলা পৰা দাগ তো মই আজিৰ এই ভিডিঅ'ত আপোনালোকক 7টা কাৰণ দিম কি কাৰণে আন্ডাৰ আই ডাৰ্ক সাৰ্কেল হয় আৰু এই লগতে মই আপোনালোকক জনাব চেষ্টা কৰিম যে ইয়াৰ ঘৰুৱা উপায় যদি আপুনি কৰে তেতিয়াহলে হয়তোবা আপোনাৰ চকুৰ তলৰ কলা দাগ নাইকিয়া হ'ব পাৰে তো ভিডিঅ'টো শেষলৈকে চাব কাৰণৰ মাজত প্ৰথমটো কাৰণ হৈছে আইৰণ ডেফিচিয়েন্সি যদি আপোনাৰ শৰীৰত আইৰণৰ পৰিমাণ বহুত বেছি কম থাকে আপোনাৰ লক্ষণ কি দেখাব পাৰে ভাগৰুৱা অনুভৱ হ'ব পাৰে দুৰ্বল অনুভৱ লাগিব পাৰে মূৰ ঘূৰাই তেনেকুৱা লাগিব পাৰে বা আপোনাৰ চাহ নিচা লওঁতে অলপ কষ্ট হ'ব পাৰে যদি এইকেইটা সিম্পটম আছে আপুনি এবাৰ আইৰণ টেষ্ট কৰাব হিমোগ্লোবিন টেষ্ট কৰাব তো তাৰ ফলতো কি হয় যে আন্ডাৰ আই ডাৰ্ক সাৰ্কেল হ'ব পাৰে দ্বিতীয়টো কাৰণ হৈছে যে আপোনাৰ টোপনি সেম অলপ ৰিলেটেড হয় যদি আপুনি ভালকে প্ৰপাৰ টোপনি নামাৰে তেতিয়াহলে কিন্তু আপোনাৰ আন্ডাৰ আই ডাৰ্ক সাৰ্কেল হ'ব পাৰে কাৰণ কি বহুত ৰাতিলৈকে জাগি থকাৰ ফলত স্কিন ডাল হ'ব পাৰে অধিক ডাল হ'ব পাৰে তাৰ বাবে আপোনাৰ কিন্তু আন্ডাৰ আই ডাৰ্ক সাৰ্কেল হ'ব পাৰে হে কি কৰিব পৰ্যাপ্ত টোপনিৰ দৰকাৰ 7-8 ঘণ্টা দিনত টোপনি মাৰিব ৰাতি অবভিয়াসলি টোপনি মাৰিব চেষ্টা কৰিব দ্বিতীয়টো কাৰণ হৈছে জেনেটিক হ'ব পাৰে যদি আপোনাৰ পৰিয়ালৰ আপোনাৰ দেউতাকৰ আপোনাৰ মাকৰ যদি আন্ডাৰ আই ডাৰ্ক সাৰ্কেল হৈছে তেতিয়াহলে এটা ৰিলেট হ'ব পাৰে যে আপোনাৰো এইটো সমস্যা হ'ব পাৰে হেতু এটা ৰিজন হয় অন্যতম আৰু এটা কাৰণ হৈছে এলাৰ্জি কি হয় যে এলাৰ্জিৰ ফলতো হয় চকু কেতিয়াবা বহুত বেছি খজুৱায় নাক বন্ধ থাকে হাঁচি বেছি হয় তেনেকুৱা যদি হয় তাহলে কি হয় যে আপোনাৰ সেনসিটিভিটি ইৰিটেশন বা পিগমেন্টেশনও আপোনাৰ হ'ব পাৰে তাৰ ফলতো কিন্তু আন্ডাৰ আই ডাৰ্ক সাৰ্কেল আপোনাৰ হ'ব পাৰে যদি আপুনি চকু খজুৱাইছে তেতিয়াহলে বাৰে গহিব নালাগে এইটো আপুনি কিন্তু মনত ৰাখিব লাগিব আমি আহো আমাৰ দৈনন্দিন জীৱনলৈ হৈছে মোবাইল দীৰ্ঘ সময় যদি মোবাইল চালে আই ষ্ট্ৰেইন হ'ব পাৰে বা আই ড্ৰাইনেছ হ'ব পাৰে শুকাই যাব পাৰে তাৰ ফলতে কি হয় যে আপোনাৰ আন্ডাৰ আই ডাৰ্ক সাৰ্কেল যেনেকুৱা দেখাত অনুভৱ হ'ব পাৰে বা দেখাত লাগিব পাৰে আৰু এটা কাৰণ হৈছে যে সূৰ্যৰ ৰশ্মি আমি সকলোৱে জানো যে সূৰ্যৰ ৰশ্মি যদি আমাৰ ছালত পৰে বহুত বেছি তেতিয়াহলে কি হয় স্কিন ঢাল হৈ যায় আৰু পিগমেন্টেশন দেখা দিয়ে যেহেতু চকুৰ তলৰ অংশ বহুত বেছি পাতল হয় কোমল হয় সেনসিটিভ হয় তাত যদি সূৰ্যৰ ৰশ্মি ডাইৰেক্ট আপোনাৰ পৰে তেতিয়াহলে কি আপোনাৰ আন্ডাৰ আই ডাৰ্ক সাৰ্কেল হ'ব পাৰে হে যদি আপুনি বাহিৰত ওলাইছে তেতিয়াহলে এটা কাম কৰিব যাতে আপোনাৰ মুখমণ্ডলত সূৰ্যৰ ৰশ্মি ডাইৰেক্ট নপৰে সেই ইয়াৰ এটা ব্যৱস্থা কৰিব আৰু বাহিৰত ওলাই গলে ভাল এটা ব্ৰ্যান্ডৰ সানস্ক্ৰিন আপুনি ব্যৱহাৰ কৰিব আৰু এটা কাৰণ ডিহাইড্ৰেশ্যন আৰু লাইফষ্টাইল তো যদি আপুনি দৈনন্দিন জীৱনত আমি জানো যে মানুহ আৰু ওজন অনুযায়ী 3 পৰা 4 লিটাৰ দৈনন্দিন জীৱনত আমি পানী খাব লাগে এটো পাৰ্সন টু পাৰ্সন ভেৰি কৰে তো দৈনন্দিন জীৱন যদি আমি বহুত বেছি কম পানী খাওঁ তেতিয়াহলে আমি জানো কি হৈ যাম ডিহাইড্ৰেশ্যন তো পানী পৰ্যাপ্ত পৰিমাণে পানী খাব লাগিব আৰু এটা কি হয় যে বহুত বেছি ষ্ট্ৰেছ লয় বহুত বেছি চিন্তা কৰে ষ্ট্ৰেছ লয় তাৰ ফলতে কিন্তু আপোনাৰ এইটো সমস্যা হ'ব পাৰে তো আপুনি ষ্ট্ৰেছৰ আপুনি কমাব লাগিব আপোনাৰ মানসিক চিন্তাক আপুনি দূৰ কৰিব লাগিব যদি আপোনাৰ চকুৰ তলত কলা দাগ পৰিছে গতিকে আজিৰ পৰা এটা কথা মনত ৰাখিব চকুৰ তলত কলা দাগ পৰিছে মানে যে আপোনাৰ টোপনি ক্ষতি হেতু নহয় সঠিক কাৰণ উলিয়াই আমি আমাৰ লাইফষ্টাইলক আমি চেঞ্জেস কৰিব লাগিব কি আমি ভুল অভ্যাস আমাৰ আছে সেই অভ্যাসখিনি আমি শুধৰাব লাগিব এটো হৈছে আমাৰ এটা মেইন কাম অথনি কৈছিলো আমি ঘৰুৱাভাৱে কি কৰিব লাগে ঘৰুৱাভাৱে আপোনাৰ কি কৰিব লাগিব জাননে প্ৰথমটো হৈছে ভাল টোপনি দ্বিতীয়টো হৈছে ভাল পানী খাব লাগিব মানে পৰ্যাপ্ত পৰিমাণে পানী খাব লাগিব তৃতীয়টো হৈছে আইৰণ ডেফিচিয়েন্সি থাকিব পাৰে যদি থাকে তেতিয়াহলে আপোনাৰ আইৰণৰ টেবলেট বা আইৰণ থকা খাদ্যবোৰ আপুনি খাব লাগিব চতুৰ্থ হৈছে মোবাইল যদি বেছি চাইছিলে তেতিয়াহলে স্ক্ৰিন টাইমিং কমাই দিব লাগিব মোবাইল কমকৈ চাব লাগিব আৰু পঞ্চমটো হৈছে যদি মানসিক চিন্তা আপুনি কৰি আছিলে ষ্ট্ৰেছ লৈ আছিলে তেতিয়াহলে মানসিক চিন্তা আপুনি কম কৰিব লাগিব থুলমূলভাৱে আপুনি এইখিনি কাম আপোনাৰ দৈনন্দিন জীৱন এপ্লাই কৰিব আৰু ভাল ব্ৰ্যান্ডৰ এটা সানস্ক্ৰিন ব্যৱহাৰ কৰিব
আৰু যদি আপোনাৰ চকুৰ তলৰ ক'লা দাগ ভাল হোৱা নাই, আপুনি টোপনি ভালকৈ মাৰিছে, মোবাইল ভালকৈ ইমান সময় মোবাইল চোৱা নাই, পানী দৈনন্দিন জীৱনত যিমানখিনি পানীৰ প্ৰয়োজন আপুনি পানী খাই আছে, মানে সূৰ্যৰ পোহৰত গ'লে আপুনি ভালকৈ কভাৰ কৰি গৈছে বা ছানস্ক্ৰীন ব্যৱহাৰ কৰিছে, মানে আপুনি কোনো ধৰণৰ মই যিকেইটা আপোনাৰ পইণ্ট দিছোঁ এই গোটেইকেইটা পইণ্ট আপুনি মানি চলি আছে অলৰেডি, তেতিয়াহ'লেও যদি আপোনাৰ চকুৰ তলৰ ক'লা দাগ নাযায়, থাকিয়ে যায়, তেতিয়াহ'লে আপুনি এটা কাম কৰিব লাগিব, সেইটো হৈছে ভাল এজন ডাৰ্মাটলজিষ্ট ডক্টৰ আপুনি কনচাল্ট কৰিব, ডাৰ্মাটলজিষ্ট ডক্টৰ দেখাব, ইয়াৰ প্ৰপাৰ ট্ৰিটমেণ্ট ল'ব, ইয়াৰ প্ৰপাৰ ৰিজন গম পাব। যদি এইখিনি কৰে তেতিয়া হয়তোবা আপোনাৰ চকুৰ তলৰ ক'লা দাগ একদমেই নাইকিয়া হ'ব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু আপোনাৰ এইটো ভিডিঅ' এটা শ্বেয়াৰ কৰি দিব। আপোনাৰ শ্বেয়াৰে হয়তোবা বেলেগ কোনোবাই এইটো বিষয় জানিব পাৰিব। ধন্যবাদ আৰু যদি পাৰে ছাবস্ক্ৰাইব কৰি দিব।